মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ ৰঙালী বিহুৰ বহুত শুভকামনা যাচিছোঁ। আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আজি আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত হু হেজ চিন দ্য উইণ্ড পয়েমটো আমি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দি শুনি যাবা যে হু হেজ চিন দ্য উইণ্ড, বতাহ বাৰু কোনে দেখিছে? হু হেজ চিন দ্য উইণ্ড, নাইডাৰ আই নৰ ইউ। বতাহ বাৰু কোনে দেখিছে? মই বা তুমি কোনো আমি বতাহ দেখা পোৱা নাই। বাট when the leaves hang trembling, the wind is passing through. কিন্তু যেতিয়া আমি গছৰ পাতবোৰ ওলমি থকা পাতবোৰ লৰি থকা বা কঁপি থকা দেখা পাওঁ, তেতিয়া আমি বুজি পাওঁ যে বতাহ বলি আছে বা বতাহ দি আছে। Who has seen the wind? Neither you nor I. বতাহ বাৰু কোনে দেখিছে? তুমি বা মই বতাহ দেখা নাই। But when the trees bow down their heads, the wind is passing by. কিন্তু যেতিয়া গছবোৰৰ মূৰাবিলাক উভালি পৰিছে বা মাটিত বাগৰি পৰিছে, তেতিয়া আমি গম পাওঁ যে বতাহ দি আছে। এই কবিতাটিত আমি কিছুমান নতুন নতুন শব্দ পাইছোঁ, যেনে উইণ্ড। উইণ্ড মানে হৈছে বতাহ। হেং, হেং মানে হৈছে ওলমি থকা। ট্ৰেমলিং, ট্ৰেমলিং মানে হৈছে কঁপি থকা। হেডছ, হেডছ মানে হৈছে মূৰ।